কৰি আজি সভাপতি বক্তব্য সামৰণি মাৰিবলৈ ওলাইছোঁ। মই ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাটোৰ শিৰোনাম কুকুৰ সপোন ভূত পোৱালি। মা, মই সপোনত দেখিলোঁ দুটা ভূতৰ পোৱালি আৰু দুজনী নাক জিলিকা চকু তেলেকা টিলিকা টিলিকা পিলিকা পিলিকা জখিনী ছোৱালী। এটা কলা এটা বগা ডাঙৰ বিহত ভূত কথা পাতে তাকো তাকো ভূত। এটাই ক'লে ভূত 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 আৰটোৱে মাত নাক জোকাৰি ক'লে ধূত ধূত। মা, দেখিবলৈ এনে ভাল ভূত পোৱালিৰ নাচ কিবা কিবি গান গাই ফুচ ফুচ ফাচ মনে মনে কাম কৰে ফুচ খাচ খাচ। এংকুৰ বেংকুৰ কৰি যায় লৰি লৰি জখিনীহঁতক নচুৱাই চুলি ধৰি ধৰি। জখিনীহঁতে নেপেলালে একেলগে ভৰি। চৰ খোৱা জখিনীয়ে নাচে কঁকাল ভাঙি কুটু 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 কৰি ভূত পোৱালি জাপ মাৰি ভেঙুৰা ভেঙুৰি কৈ নাচে ঠেংটো ভাঙি ভাঙি। মা, তই যে ক ভূতে বোলে ল'ৰা ধৰি খায় পুখুৰী লৈ নি ভৰি দুটা ওপৰ কৰি গুজি গুজি মূৰটো হেনো এহাত বোকাত সোমোৱাই। ক'তা মা, সিহঁত দুটাই দেখোন মোক একোকে কৰা নাই। ক'তা মোৰ ওচৰ চাপিবলৈ সিহঁতৰ অলপকে সাহসেই হোৱা নাই। ভয় কৰা ল'ৰাটোৱে ভূতে ধৰি পিলাই মোৰ হ'লে ভূতলৈ ভয় নাই। জখিনীৰে হাতত ধৰি সিহঁত আছিল ঘূৰি দুয়োটাৰে কাণ দুখন দিলো মুচৰি। দীঘল কাণত মুচৰি মা লাগে বৰ ভাল। দুয়োটাই চিঞৰ সোধাই লগাই তাল ভাল। বিচাৰি ফুৰা ভূত পোৱালিক মা যেতিয়া পালো এৰাই বিৰাই পুতলা থকা আলমাৰিটো আনি থলো সোমোৱাই। তাৰ পিছত তই মাতোতে উঠিলো সাৰ পাই। মা, মোৰ হ'লে অকণমানো ভূতলৈ ভয় নাই। ধন্যবাদ। ইয়াৰ পিছতে মইনা